Good morning and welcome to my YouTube channel. মোৰ YouTube চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু আজিৰ ভিডিঅ'টো হৈছে কিচেনৰ ওপৰত আৰু কিচেনটো মই কেনেকৈ অৰ্গেনাইজ কৰি ৰাখিছোঁ এইখিনি আপোনালোকক দেখুৱাম। মোৰ কোনো মডুলাৰ কিচেন নহয়, তেনে এটা সাধাৰণ কিচেন। আপোনালোকেও মানে কেনেকৈ কিচেনটো ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিব পাৰিব সেইখিনিহে মই দেখুৱাম আৰু মোৰ ভিডিঅ'টোৰ দ্বাৰা প্ৰত্যেকগৰাকী গৃহিণীৰ সুবিধা হ'ব বুলি আশা ৰাখিলোঁ। আৰু প্ৰত্যেকগৰাকী গৃহিণীৰ যিহেতুকে এটা সপোন যে ঘৰখন ধুনীয়াকৈ সজাই ৰখাৰ, পৰিপাটিকৈ কৰি ৰখাৰ, সেইটো কাৰণে আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়ালোঁ। আৰু নন মডুলাৰ বা মডুলাৰ কোনো কথা নাই, যিয়েই হওক আপোনালোকে মাত্ৰ ধুনীয়াকৈ ৰখাৰ ওপৰতহে কথা। ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিলে যিকোনো বস্তুৱে দেখিবলৈ খুবেই ধুনীয়া হয়। তেনেহ'লে আহক আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। কমেণ্টত জনাব আপোনালোকে মোৰ ভিডিঅ'টো চাই। আৰু এনেকৈ দুৱাৰখনত পেইণ্ট কৰি থৈ দিছোঁ। এনেকৈ কাৰ্ডবৰ্ডৰ কিছুমান মাছৰ আকৃতিত কাটি এনেকৈ থৈ দিছোঁ। ইয়াত কাৰ্টেইন দিয়া নাই যিহেতুকে। তাৰপিছত এনেকৈ এটা আলমাৰি আছে। আলমাৰিটো এইটো পুৰণা আলমাৰি হয় বহুত। ইয়াতে মই এনেকৈ কিবা কিবি কাপ চাপ এইবোৰ থৈ দিছোঁ ভৰাই। আৰু এয়া ওপৰত এনেকৈ আলমাৰিটোৰ ওপৰত ব্লেণ্ডাৰ, তাৰপিছতে হট কেটলি, অভেনটো মই অভেন অনাই যোনটো কাৰ্টুন তাৰে ওপৰত এনেকৈ থৈ দিছোঁ। আৰু অভেনটোৰ ওপৰত এনেকৈ এডাল জুলি আছে ইয়াত। আৰু এইটো এটা পিগি বেংক হয়। ইয়াত মই পইচা জমাই থওঁ যাতে কেতিয়াবা ইয়াৰ পৰা উলিয়াই খৰচ কৰিবলৈ পাৰোঁ কিচেনৰ কামতে। আৰু এইফালে এটা বটল এনেকৈ পেইণ্ট কৰি থোৱা আছে। আৰু এখন শৰাইত মই গিলাচ এটাত এনেকৈ মানি প্লাণ্ট থৈ দিছোঁ পানীত। আৰু ফ্ৰিজটোৰ ওপৰত মই ছোৱালীহঁতৰ এইকেইটা খালি ফ্ৰিজৰ গেজেট হয়। এইটো হয় গেজেট, কেনেকৈ নাচিছোঁ। তাৰপিছতে এয়া মই ছোৱালীহঁতৰ কিণ্ডাৰ জয়ৰ কিছুমান খেলা বস্তু পায়, এইবোৰ ইয়াতে এনেকৈ লগাই থৈ দিছোঁ। ফিল্টাৰটোৰ ওপৰত এনেকৈ এটা পাচিত কিছুমান খেলা বস্তুৱে হয়, এইবোৰ মই ইয়াত এনেকৈ থৈ দিছোঁ। আৰু এইফালে এয়া এইটো ফিল্টাৰৰে কেণ্ডেল আছিলে। কেণ্ডেলটো ভাঙি যোৱাত মই ইয়াক এনেকৈ পেইণ্ট কৰি এটা বটলত মানি প্লাণ্ট থৈ ইয়াক এনেকৈ থৈ দিছোঁ। তাৰ বটলবোৰত এনেকৈ ড্ৰাই ফ্ৰুটছ থোৱা আছে। আৰু এই দুটা হৈছে আইচক্ৰীম খাওঁতে পাইছিলোঁ, এনেকৈ ইয়াক থৈ দিছোঁ দুটা। আৰু এইফালে আছে মোৰ গেছ টেবুলখন। তেনে এখন সাধাৰণ টেবুল, যিখনৰ ওপৰত মই এনেকৈ চানমাইকা পাৰি ইয়াৰ ওপৰত গেছটো এনেকৈ থৈ দিছোঁ। আৰু ওপৰত মই ৱালত এনেকৈ এইবোৰ ৱালপেপাৰ লগাই দিছোঁ যাতে ইয়াত নালাগক, সেইটো কাৰণে মই ইয়াত এনেকৈ লগাই দিছোঁ। এইখন লগোৱাৰ পৰা বহুতেই সুবিধা হৈছে, লেতেৰা নহয়, মুচি দিলে গোটেইখিনি গুচি যায়। আৰু এইফালে এনেকৈ চামুচ, তাৰপিছতে কটাৰী, তাৰপিছতে হেতা, এনেকৈ মানে খালী ৰঙৰ টেমা আছিলে, এইবোৰ পেইণ্ট কৰি ইয়াত লিখি দিছোঁ স্পুন, নাইফছ, ফৰ্ক, এনেকৈ লিখি মানে ইয়াত থৈ দিছোঁ। এনেকৈ থ'লে মানে বিচাৰি পোৱা যায় আৰু য'তে ত'তে এনেই থৈ দিলে সময়ত বিচাৰি পোৱা নাযায় কাৰণে এনেকৈ থোৱাৰ কাৰণে মই মানে ৱালত এনেকৈ ড্ৰিল কৰি এক্সট্ৰাকৈ হেতাবোৰ হেংগিং কৰিবলগীয়া হোৱা নাই। আৰু এইফালে এখন আছে চপ বৰ্ড আৰু এইটো গ্ৰেটাৰ আৰু বাতিত এনেকৈ মই কিবাকিবি থৈ দিওঁ যাতে বনোৱাৰ সময়ত সুবিধা হয়। গেছটোৰ ওচৰত সুবিধা হোৱাকৈ মই এনেকৈ
সৰু সৰু টেমাত বস্তুখিনি ভৰাই থৈছোঁ, যেনেকৈ ইয়াতে তেল থৈছোঁ আৰু ইফালে সৰু সৰু এইবোৰ টেমা এনেকৈ থৈ দিছোঁ। ওচৰত থ'লে সুবিধা হয়। আৰু এইটো হৈছে ইয়াতে মই লিখি দিছিলোঁ, এইটো মানে ছিঙি গ'ল, লাগি এইবোৰ ছিঙি যায় বাৰু। এইটো অইল কৰ্নাৰ, টি কৰ্নাৰ, ইফালে স্পাইচ কৰ্নাৰ। ইফালে এনেকৈ কেকৰ কিছুমান কেক বনাবলৈ ব্যৱহাৰ কৰোঁতে দৰকাৰী বস্তুখিনি ইয়াত থৈ দিছোঁ। এইটো স্প্ৰে হয়, হোমমেড হয়। চুতলৰ বটলটোত মই এনেকৈ ভৰাই থৈ দিছোঁ। গেছ চাফা কৰিবলৈ বা ডাইনিং চাফা কৰিবলৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এনেকুৱা এটা প্লেট ষ্টেণ্ড আছে, তাতে মই এনেকৈ প্লেটবোৰ থৈ দিছোঁ। এইফালে দেখিছেনে বাটাৰফ্লাইবোৰ হয় ইয়াৰ এই ৱালপেপাৰখনৰ অলপমান মানে বাচি গৈছিলে, সেইখিনিকে মই পেলাবলৈ বেয়া লাগিল আৰু ইয়াক মই কি কৰিলোঁ, বাটাৰফ্লাই নিচিনাকৈ এনেকৈ ইয়াত লগাই দিলোঁ। তাৰপিছতে সেইখিনি হৈছে নহৰু পিঁয়াজ মানে কাগজেদি বনোৱা। মই এনেকৈ হেংগিং কৰি থৈ দিছোঁ। এইফালে থৈছোঁ এটা খৰাহী আৰু এইখিনি হেতা। এতিয়া এইটো এটা ৰেগ হয়। মোৰ যিহেতুকে এতিয়া বৰ্তমান তেনেকুৱা কোনো বেলেগ ৰেগ নাই, সেইটো কাৰণে মই ইয়াতেই বস্তুখিনি থৈছোঁ। চব্জি পাচলি ৰাখিছোঁ, যিহেতুকে বাহিৰত য'তে ত'তে পৰি থাকিলে দেখিবলৈ বেয়া লাগে। আৰু ইয়াত যেনেকৈ মই আপোনালোকক দেখুৱালোঁ, গেছটোৰ ওচৰত সুবিধা হোৱাকৈ সৰু বস্তুখিনি ৰাখিছোঁ তাত, আৰু যোনখিনি আমাৰ ষ্টক মানে বেছিকৈ বস্তু আনি থোৱা হয় সেইখিনি মই ইয়াত এনেকৈ এটা ষ্টেণ্ডত থৈ দিছোঁ। ইয়াৰ পৰা নি মই সৰু বটলবোৰত ভৰাই ব্যৱহাৰ কৰোঁ। আৰু এইফালে এনেকৈ থোৱা আছে। এয়া ওপৰত এটা মানি প্লাণ্ট হৈছে, টেৰৰিয়াম ষ্টাইলত থৈছোঁ। লাইটৰ বাল্ব হয়, যিটোত মই পানী ভৰাই আৰু অলপমান ষ্টন দি মানি প্লাণ্ট জীয়াই থৈছোঁ। এইফালে এইটো সঠিককৈ পেইণ্টিং বুলি ক'ব নোৱাৰি, এইটো এনেকৈ তাৰেদি বনোৱা হয়, পুৰণা হয় বহুত, এনেকৈ থৈ দিয়া আছে। আৰু এইফালে এনেকৈ এটা ফুল থৈ দিছোঁ, আৰ্টিফিচিয়েল ফ্লাৱাৰ। আৰু এক্ৰিলিক পেইণ্টৰ বটল আছিলে, সেইবোৰ ধুই এনেকৈ পানী দি থৈ দিছোঁ। প্লাণ্ট দেখিবলৈ ধুনীয়া লাগে, সেইটো কাৰণে থৈ দিছোঁ। আৰু এইফালে থৈছোঁ এখন ডলা। এখন ডলা আছিলে, যিখন প্লাষ্টিকৰ হয় আৰু ব্যৱহাৰ হোৱা নাছিলে, সেইটো কাৰণে মই ইয়াক এনেকৈ পেইণ্ট কৰি ইয়াত সজাই থৈছোঁ। ইয়াৰ পাছত মই আপোনালোকক আৰু এটা বস্তু দেখুৱাম। এয়া প্লেট, পেলাই দিয়া প্লেটবোৰ এনেকৈ পেইণ্ট কৰি মই থৈ দিছোঁ। এয়া আপোনালোকে দেখিছে, এইফালে এয়া এনেকৈ পেইণ্ট কৰি মই ৱালত থৈ দিছোঁ। আপোনালোকৰ যদি এনেকুৱা পেলাই দিয়া প্লেট আছে ব্যৱহাৰ নকৰা, আপোনালোকে এনেকৈ পেইণ্ট কৰি ধুনীয়াকৈ ৱালত থ'ব পাৰে। এই সুবিধাজনক হয়। আপোনালোকৰ যদি বেচিন নাই ঘৰত, তেনেহ'লে আপোনালোকে এনেকৈ এটা ষ্টেণ্ড বনাই ধুনীয়াকৈ হাত ধুবলৈ ব্যৱহাৰ কৰিব পাৰে। এইফালে এয়া পিষ্টা চেল, এইফালে এয়া পেইণ্ট কৰি থৈছোঁ গ্লাছত। আৰু এইফালে থৈছোঁ এটা আৰ্টিফিচিয়েল প্লাণ্ট। আপোনালোকে দেখিলে মোৰ কিটচেনটো মই কেনেকৈ থৈছোঁ, ধুনীয়া নহয় আৰু মডুলাৰ কিটচেনো নহয়, কিন্তু ভালকৈ থ'বলৈ চেষ্টা কৰিছোঁ। আৰু ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ, আপোনালোকৰো যাতে সুবিধা হয়। এইখন হৈছে ডাইনিং। এই ডাইনিংখনত মই এনেকৈ চকীবোৰত কভাৰ নিজে চিলাই লগাই দিছোঁ। আৰু এইফালে এনেকৈ থৈছোঁ, এইখিনি এনেকৈ থৈছোঁ। এইফালে এইটোৱে মোৰ তেনে এটা সাধাৰণ কিটচেন। এইটোৱে আছিলে মোৰ কিটচেনটো। আপোনালোকক আজি দেখুৱাই দিলোঁ। কেনে লাগিল জনাবলৈ নাপাহৰিব, কমেণ্টত জনাব। আৰু কেনেকৈ এটা সৰু কিটচেন অৰ্গেনাইজ কৰি ৰাখিব পাৰি সেইখিনি আপোনালোকক দেখাইছোঁ। বেছি ভালকৈ ৰাখিব পৰা নাই, যিখিনি জানো সেইখিনিয়ে ৰাখিছোঁ। আৰু তেনেকৈ আপোনালোকেও ৰাখিব পাৰিব। আৰু মই দিয়া ভিডিঅ'টো গৃহিণীসকলৰ বাবে উপকাৰী হ'ব বুলি আশা ৰাখিলোঁ। তেনেহ'লে যদিহে ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকল মোৰ চেনেলত নতুন, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়ালৈকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। পাছফালে ছোৱালী চিঞৰি আছে, সেইটো কাৰণে আহিছে আৱাজটো, আপোনালোকে বেয়া নাপাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।